নমস্কাৰ বন্ধুসকল, আশা কৰো আপোনালোক সকলো কুশলে আছে, ভালে আছে। যতীন বৰাৰ মষ্ট ৱেটেড ফিল্ম ৰাঘৱখন আজি ৰিলিজ হৈছিলে আৰু ফাৰ্ষ্ট শ্ব' মই চাই আহিলো। আৰু এই ছবিখন চাই পেলাই আচলতে মোৰ কেনেকুৱা লাগিলে, মোৰ ব্যক্তিগত মতামত, মোৰ ব্যক্তিগত অনুভৱ জনাম আপোনালোকৰ আগত এই ভিডিঅ'টিৰ জৰিয়তে। গতিকে এই ভিডিঅ'টি আপোনালোকে শেষলৈকে চাই থাকিব। অসমৰ বিখ্যাত নাট্যকাৰ অভিজিত ভট্টাচাৰ্যদেৱৰ কাহিনী আৰু যতীন বৰাদেৱৰ দ্বাৰা পৰিচালনা কৰা এই ৰাঘৱ ছবিখন চাই মোৰ কেনেকুৱা লাগিলে মই যদি চমুকৈ আপোনালোকৰ আগত কওঁ, তেতিয়াহ'লে এই ছবিখন এখন এভাৰেজ চিনেমা। এই ছবিখন চাবলৈ যাওঁতে আমি যিটো আশা লৈ গৈছিলোঁ, যিটো এক্সপেক্টেশ্যন আছিলে, সেইটো আমাৰ বহুত বেছি ডাঙৰ আছিলে, বহুত বেছি আমি আশা কৰিছিলোঁ এই ছবিখনক লৈ। কিন্তু ছবিখন চাই উঠি পেলাই আমি যেতিয়া চিনেমা হলৰ পৰা বাহিৰ হওঁ, তেতিয়া ই এখন একদম এভাৰেজ চিনেমা হিচাপে পৰিগণিত হৈছে। ইয়াৰ কাহিনী ভাগ বহুতে কৈছিলে বহুত চিনেমাৰ নকল হ'ব, কপি হ'ব, এনেকুৱা ধৰণৰ কৈছিলে। কিন্তু কাহিনীটোত আপোনালোকে নতুনত্ব পাব, হয় চিমিলাৰিটি আছে। মই এতিয়া নাম নকওঁ চিনেমাখনৰ। সেই চিনেমাখনত মহিমা চৌধুৰী আৰু প্ৰীতি জিন্টা আছিলে, ৰেখা আছিলে। সেই চিনেমাখনৰ অকণমান মিল আছে, কিন্তু অভাৰঅল এই কাহিনীটো কপি নহয়। হয়তো কৰবাৰ লগত কাৰোবাৰ অকণমান মিল থাকিব পাৰে, এটা নতুন কাহিনী। কিন্তু সেই নতুন কাহিনীটোক নতুনকৈ প্ৰেজেণ্টেশ্যন কৰোঁতে বা লিখোঁতে বা ডাইৰেকশ্যন কৰোঁতে কৰবাত নহয় কৰবাত অকণমান খুঁটি নাতি ৰৈ গৈছে, যাৰ কাৰণে দৰ্শকৰ লগত এই চিনেমাখনে যেতিয়া এটাচমেণ্ট হয়, অৰ্থাৎ দৰ্শকে এই কাহিনীটোত যেনেকৈ ডুবি যাব লাগে, সেই বস্তুটো নহয়গৈ। চিনেমাখন আৰম্ভণিৰ পৰাই প্ৰথম হাফটোতো বহুত বেছিয়ে ফাষ্ট। যেতিয়া চিনেমাখন আৰম্ভণি হয়, সেই সময়ত যেতিয়া দৰ্শকৰ যিটো এটাচমেণ্ট, সেইটো বহুত বেছিয়ে হয়। চিনেমাখনত আমি কাহিনীটো কি হ'ব, কেনেকুৱা ধৰণৰ হ'ব, কেনেকৈনো বনাইছে, সেই বস্তুটোক লৈ আমি ডুবিয়ে যাওঁ। কিন্তু হঠাৎ সেই বস্তুটো ব্ৰেক হৈ যায়। অৰ্থাৎ কৰবাত নহয় কৰবাত এই কাহিনীটোৱে দৰ্শকক একদম এংগেজ কৰি ৰখাত ব্যৰ্থ হৈ পৰে। এই ঘটনাটো অকল ফাৰ্ষ্ট হাফতে নহয়, গোটেই চিনেমাখনৰ ক্লাইমেক্সলৈকে হয়। কৰবাত এই ছবিখনত ইমানেই ভাল লগা মুহূৰ্ত আছে, ইমানেই ধুনীয়া আছে, আমি এই চিনেমাখনত ডুবি যাওঁ। কিন্তু সেই বস্তুটো হঠাতে আকৌ ব্ৰেক হৈ যায়। আমি আৰু সেই কাহিনীৰ পৰা বেলেগ দিশত গুচি যাওঁ, বা যিটো মজা লাগি আছিল সেইটো হঠাতে নোহোৱা হৈ যায়। গোটেই চিনেমাখন একচুৱেলি আৰম্ভণিৰ পৰা শেষলৈকে অকল যতীন বৰাদেৱৰ কান্ধতেই চিনেমাখন চলে। তাৰ যতীন বৰাদেৱৰ আশে পাশে যিকেইটা কেৰেক্টাৰ আছে, ছাইড কেৰেক্টাৰ, সৰু সুৰা কেৰেক্টাৰ আছে, সেই কেৰেক্টাৰবিলাকৰ ডেভেলপমেণ্ট ভালকৈ হোৱা নাই। বা চিনেমাখনৰ যিটো ভিলেনজনৰ কেৰেক্টাৰটো ভালকৈ ডেভেলপমেণ্ট হোৱা নাই, যাৰ কাৰণে আচলতে দৰ্শকে অকণমান হ'লেও এটাচমেণ্ট হোৱাত কৰবাত নহয় কৰবাত প্ৰব্লেম ফেচ কৰিব নিশ্চয়। এতিয়া হয়তো আপোনালোকৰ বহুতে খঙে কৰিছে বা মোক গালিয়ে দিব যে আপুনি যতীন বৰাৰ বিৰোধী নেকি, আপুনি যতীন বৰা চিনেমাখন গোটেই নিগেটিভ দিশে কৈ আছে। নিগেটিভ নহয়, বা ই এখন বেয়া চিনেমা নহয়, ওৱান টাইম ৱাটচেবল মুভি হয়, আপোনালোকে চাই পেলাই এনজয় কৰিব। কিন্তু যেনেকুৱা ধৰণৰ চিনেমাখন হ'ব লাগিছিল তেনেকুৱা ধৰণৰ নহয়। মই প্ৰথমতে জাষ্ট নিগেটিভ দিশ কেইটামান কৈ লৈছোঁ। চিনেমাখনত যিটো কমেডি ছিকুৱেঞ্চ যিবিলাক দিয়া হৈছে, কমেডি চিন, সেইবিলাকেও আচলতে দৰ্শকক হুহাব পৰা নাই। কৰবাত নহয় কৰবাত দৰ্শকক হুহাবলৈ বা এংগেজ কৰিবলৈ ব্যৰ্থ হৈছে। আৰু এই চিনেমাখনৰ যিটো স্ক্ৰীন প্লেটো প্ৰথম হাফত বহুত বেছিয়ে ফাষ্ট। এটাৰ পিছত এটা ষ্টেপ, ইয়াৰ পৰা তত দৌৰি আছে, তোৰ পৰা তত দৌৰি আছে। এটা কাহিনী বুজাবলৈ এটা ফ্লেশ্ববেক চলি আছে, আৰু সেই ফ্লেশ্ববেকটো বুজাবৰ কাৰণেও আৰু আন এটা ফ্লেশ্ববেক চলি আছে। তেনেকুৱা ধৰণৰকৈ গতি কৰে চিনেমাখনে। আৰু যিটো যতীন বৰাদেৱৰ এণ্টি চিনছ, সেইটো কোনো আগ নাই গড় নাই, হঠাৎ এটা ফাইট চিনছ। কিন্তু সেই ফাইট চিনছটো বুজাবৰ কাৰণে আৰু এটা ফ্লেশ্ববেক কাহিনী এটা দেখুৱাব লগা হৈছে। তেনেকুৱা ধৰণৰ নকৰি কিছুমান বস্তু একদম সহজ সৰলকৈ দেখুৱালে হয়তো দৰ্শকে বেছি চিনেমাখনৰ লগত এংগেজ হ'ল হয়, বেছি চিনেমাখনৰ লগত এটাচমেণ্ট এটা হ'ল হয়। কিন্তু অভাৰত যদি এই চিনেমাখনৰ বিষয়ে ক'বলৈ যায়, তেতিয়াহ'লে এই চিনেমাখনৰ বেকগ্ৰাউণ্ড মিউজিক বা এই চিনেমাখনৰ যিবিলাক সংগীত বহুত বেছিয়ে উন্নত মানদণ্ডৰ। আৰু এই চিনেমাখনত যিবিলাক একশ্যন আছে, একশ্যনবিলাকো বহুত বেছি উন্নত মানদণ্ডৰ। তাৰ উপৰি এই চিনেমাখনত যতীন বৰাদেৱৰ আৰু মৃদুলা বৰাৰ এক্টিং একদম ক'ব লাগিব, বহুত বেছিয়ে সুন্দৰ এক্টিং কৰিছে দুয়োগৰাকীয়ে। চুমি বৰা বৰ বেছি কৰিবলৈ একো নাপালে, যিখিনি কৰি পাইছে সেইখিনি খুব সুন্দৰকৈ কৰিছে। আৰু নিশিতা গোস্বামীৰো কেৰেক্টাৰটো বৰ বেছি ডাঙৰ নহয়, যিখিনি পাইছে সেইখিনি খুব সুন্দৰকৈ কৰিছে। এক্টিং চবেই আটায়ে ভালেই কৰিছে। আৰু প্ৰথম হাফটোততো আচলতে মৃদুলা বৰুৱা বাইদেউৰ ডাইলগে নাই, দুই এটা ডাইলগ আছে। আৰু ডাইলগ নোহোৱাকৈ যিকেইটা চিন আছে, সেই চিনকেইটাতে কৰবাত নহয় কৰবাত আপোনালোকক হৃদয় চুই যাব। আৰু সেই টেলেণ্টটো আচলতে কেনেকুৱা ধৰণৰ এক্টিং হ'ব লাগে, আপোনালোকে নিশ্চয় কেনেকুৱা ধৰণৰ এক্টিং হৈছে আপোনালোকে নিশ্চয় বুজিয়ে পাইছে। মৃদুলা বৰুৱা বাইদেউৰ বিষয়ে আৰু ক'ব নালাগে, খুব সুন্দৰ এক্টিং কৰিছে। কিন্তু তাৰ পিছতো যেতিয়াই এই চিনেমাখনৰ ছেকেণ্ড হাফ ষ্টাৰ্ট হোৱাৰ পিছত মোটামুটি 20 মিনিট নাইবা আধা ঘণ্টামান সময় যতীন বৰাদেৱৰ যি এক্টিং আছে, যিটো ছিটুৱেশ্যন আছে, বহুতৰ চকুত চকু পানী আহি যাব। মই এইখিনি ডাইৰেক্টলি ডাঠি দি ক'ব পাৰোঁ যে বহুতৰ চকুত চকু পানী আহি যাব। এনেকুৱা সুন্দৰ এক্টিং, এনেকুৱা ধৰণৰ ছিটুৱেশ্যন এটা ক্ৰিয়েট কৰা হৈছে। কিন্তু সেই আধা ঘণ্টা বা 20 মিনিটটো পাৰ হোৱাৰ পিছতে আকৌ ছবিখন তললৈ নামি আহে, গ্ৰাফটো একেবাৰে তললৈকে নামি আহি পোৱাৰ পিছতে আকৌ অলপমান বেলেগ ধৰণে গতি কৰে চিনেমাখন। আৰু অভাৰঅল যেতিয়া ছবিখন শেষ হ'ব, যিটো ক্লাইমেক্স আছে, ক্লাইমেক্সটো একদম বহুত বেছিয়ে দুৰ্বল। সঁচা কথা ক'ব গ'লে ক্লাইমেক্সটো বহুত বেছি দুৰ্বল। এই চিনেমাখনত যদি যতীন বৰাদেৱৰ ঠাইত অন্য কোনোবা হিৰো থাকিলেহেঁতেন, এই চিনেমাখন আৰু বেছিয়ে ডিজাষ্টাৰ চিনেমা নিচিনা হৈ গ'ল হয়।
যতীন বৰাদেৱৰ এক্টিং আৰু যতীন বৰাদেৱৰ পৰিচালনা আৰু মৃদুলা বাইদেউৰ এক্টিং এই আটাইবিলাকেহে আচলতে এই ছবিখন এখন ওৱান টাইম ৱাটচেবল মুভি হিচাপে পৰিগণিত কৰিছে। যতীন বৰাদেৱে যদি পৰিচালনা নকৰিলে হয় বা অন্য কোনোবাই পৰিচালনা কৰিলে হয়, তেওঁ এক্টিং নকৰিলে হয়, তেতিয়াহ'লে আৰু বেছি বেয়া লগা চিনেমা হ'ল হয় বুলি মই ভাবিছোঁ। কাৰণ ইয়াত ৰাইটাৰে যেনেকৈ কাহিনীবিলাক লিখিছে তাত কেৰেক্টাৰবিলাকৰ ডেভেলপমেণ্ট একেবাৰেই কম, যাৰ কাৰণে অকণমান চিনেমাখনৰ লগত কানেক্ট হোৱাত বহুত বেছিয়ে অসুবিধা হয়। আচলতে এই চিনেমাখনত বহুত বেছি ইমোশ্যন, বহুত বেছি ড্ৰামা আৰু বহুত বেছি একশ্যন আছে। এখন আঞ্জাত যদি আপোনালোকে গোটাইবিলাক মছলা বেছিকৈ দিয়ে তেতিয়াহ'লে আঞ্জাখন কেনেকুৱা হ'ব আপোনালোকে নিশ্চয়কৈ জানে, আৰু তাৰেই পৰিণতি হৈছে এই ৰাঘৱ ছবিখন। কিন্তু ই এখন এনেকুৱা বেয়া চিনেমা বা চাব নোৱাৰা তেনেকুৱা চিনেমা নহয়, ই এখন ভালেই চিনেমা, কিন্তু বহুত বেছি ভাল চিনেমা নহয়। আপোনালোকে যিসকলে চাম বুলি ভাবি আছে আপোনালোকে নিশ্চয়কৈ গৈ এবাৰ চাব পাৰে। ওৱান টাইম ৱাটচেবল মুভি হয়, আপোনালোকে চাই পেলাই এনজয় কৰিব পাৰিব। কিন্তু চিনেমা হলৰ পৰা ওলোৱাৰ পিছত এই চিনেমাখনৰ কথা হয়তো আপোনালোকে পাহৰি যাব, ইয়াৰ ষ্টৰীৰ বিষয়ে আপোনালোকে পাহৰি যাব। বৰ বেছি মনত ৰাখিব লগা বা যেনেকুৱা এটা মনত চাপ ৰৈ যায় তেনেকুৱা ধৰণৰ চিনেমা নহয়। আৰু এই চিনেমাখনত যিবিলাক টুইষ্ট, থ্ৰিলাৰ মানে ছাছপেন্স আছিলে সেইবিলাক আচলতে আদুগতীয়াকৈ প্ৰেডিক্ট কৰিব পাৰি। যি এটা টুইষ্ট আছিলে মই ইয়াত নকওঁ, আপোনালোকৰ স্পইলাৰ হৈ যাব। সেই টুইষ্টটো আচলতে মই আৰু মোৰ লগত যি 4-5জন বন্ধু আছিলে আমি আটাইবিলাকে আগতীয়াকৈ প্ৰেডিক্ট কৰিছোঁ যে এইটো অমুকে কৰিছে, তেনেকুৱাই হৈছে, আৰু অভাৰঅল লাষ্টত গৈ পেলাই তেনেকুৱাই হয়, যাৰ কাৰণে আচলতে এই চিনেমাখনৰ যিটো মজা সেইটো অকণমান কমি যায়। কিন্তু অভাৰঅলি এখন এভাৰেজ চিনেমা হ'লে ওৱান টাইম ৱাটচেবল মুভি হয়। আপোনালোকৰ যিসকলে চাম বুলি ভাবি আছে নিশ্চয়কৈ গৈ পেলাই চাওক। অসমীয়া চিনেমাক ছাপোৰ্ট কৰিব লাগে, সেইটো ভাল কথা। আৰু চাই পেলাই কেনেকুৱা লাগে তলত কমেণ্ট কৰি পেলাই জনাব আপোনালোকে। আৰু এনেকুৱা ধৰণৰ ভিডিঅ' চাই থাকিবলৈ এই চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। থেংক ইউ।